প্ৰথমতে মই দুটা ভাতকেৰেলা লৈছোঁ আৰু এতিয়া এই দুটা পানীত বইল হ'বলৈ দি দিম। ভাতকেৰেলাখিনি বইল কৰি লোৱাৰ পিছত মই ভাতকেৰেলাখিনি এনেকুৱা আকৃতিত কাটি লৈছোঁ। আৰু এতিয়া এটা বাটিত কিছু বেচন লৈছোঁ আৰু তাত অকণমান নিমখ দিছোঁ আৰু হালধিৰ গুড়ি অকণমান দিছোঁ। দি কুমহীয়া গৰম পানীৰে ভালদৰে এইটো মিহলি কৰি ল'ম। মিশ্ৰণটো বেছি পাতল নকৰোঁ মই। আৰু এতিয়া মই ভাতকেৰেলা কেইটা এনেদৰে বেচনখিনি লেটিয়াই দিম। এতিয়া কেৰাহী এটাত কিছু ৰিফাইন তেল গৰম হ'বলৈ দিছোঁ আৰু গৰম হোৱাৰ পিছত মই ভাতকেৰেলা কেইটা এনেদৰে বহাই দিছোঁ। ভাতকেৰেলা কেইটা মই এনেধৰণৰ ৰঙচুৱা হোৱালৈ ভাজিম। এয়া চাওক, আমাৰ ভাতকেৰেলাৰ ৰেচিপিটো ৰেডি হৈ গৈছে আৰু এতিয়া আপুনি দালি ভাতৰ লগত গৰমে গৰমে খাব পাৰে। খাই বৰ সোৱাদ লাগে। এইটো খাবলৈ কুৰকুৰীয়া টাইপৰ হয়।